জীৱনত বিপদত পৰিল। আমাৰ বুদ্ধিজীৱীসকলে হাঁহে যে এজন মানুহে যদি সমগ্ৰ জীৱন পূজা কৰা নাই, সমগ্ৰ জীৱন ভগৱানৰ পৰা আঁতৰি আছে, যিদিনা তেওঁ বিপদত পৰিছে সিদিনা যেতিয়া পূজা কৰে, যেতিয়া ভগৱানৰ নাম লয়, আমি সেই মানুহজনক হাঁহো। কিন্তু শ্ৰীকৃষ্ণই কৈছে লেট দেম লাভ, তেওঁলোকক হাঁহিবলৈ দিয়া। কিন্তু মই বাসুদেৱ, মই তোমাক ভক্তৰ মৰ্যাদা দিম। গীতাই চাৰিবিধ ভক্তৰ কথা কৈছে। কৈছে আৰ্ত, যেতিয়া মানুহ বিপদত পৰিব তেতিয়া মোৰ ওচৰতে আহিব লাগিব, আৰু মই মোৰ ওচৰলৈ অহাটো মই বিচাৰো। ভগৱানে কৈছে সেই শ্ৰেণীৰ ভক্ত আৰ্ত। কিয়? আই এম ডিয়াৰ ইন ইউৰ হাৰ্ট, মোক তুমি আবাহন কৰা। বাকী তুমি যিবোৰ জাগতিক নিয়ম আছে সকলো কৰা, কিন্তু প্ৰথম মোৰ ওচৰত কবা তুমি বিপদত পৰিছা, আৰু মই আত্মসকলক ভক্তৰ মৰ্যাদা দিছো। তাৰপিছত আমাৰ যুৱক যুৱতীসকল, আমাক পৰীক্ষাত ভাল ফলাফল লাগে, চাকৰি লাগে, চৰকাৰৰ ওচৰত তুমি স্মাৰক পত্ৰ দিয়া, মোৰ আপত্তি নাই। কিন্তু গীতাত ভগৱানে কৈছে প্ৰথম মোক বিচাৰিবা। আৰু গীতাত ভগৱানে কৈছে সেই শ্ৰেণীৰ ভক্ত অৰ্থাৰ্থী। গীতাত ভগৱানে স্পষ্টভাৱে ভক্তৰ মৰ্যাদা দিছে। লেট এণ্টায়াৰ ৱৰ্ল্ড লাভ, সমগ্ৰ পৃথিৱীক হাঁহিবলৈ দিয়া। তাৰপিছত কৈছে মোৰ আৰু এজন ভক্ত আছে, যিজন মোৰ ওচৰত জ্ঞান পাবৰ বাবে আহে। জিজ্ঞাসু, তেওঁ মোৰ ভক্ত। বিবেকানন্দ যেতিয়া বিবেকানন্দৰ ঘৰত যেতিয়া পিতৃবিয়োগৰ পিছত দৰিদ্ৰতাই দেখা দিছিল, এনেকুৱা দৰিদ্ৰতাই দেখা দিছিল যে খাবলৈ ঘৰত অন্ন নাই, ভগৱান ৰামকৃষ্ণক যেতিয়া আহি কৈছিল যে ঠাকুৰ আপুনি মাক কৈ মোৰ ঘৰৰ অৱস্থা, আৰ্থিক অৱস্থা অলপ আপুনি ঠিক কৰি দিয়ক, ঠাকুৰে কৈছিল তুমি নিজে গৈ নোকোৱা কিয়? তুমি মাৰ ওচৰত গৈ নিজে কোৱা। স্বামীজীয়ে এবাৰ দুবাৰ তিনিবাৰ গৈছে, কিন্তু এবাৰো ক'ব পৰা নাই মোৰ ঘৰৰ বাবে মা তুমি কিবা কৰি দিয়া। বাৰে বাৰে বিবেকানন্দই কৈছে মা আমাকে জ্ঞান দাও। কাৰণ স্বভাৱ ধৰ্ম, স্বধৰ্ম। আৰু তাৰ পিছত কৈছে চতুৰ্থবিধ জ্ঞানী, চতুৰ্থবিধ যি ভক্ত শ্ৰীকৃষ্ণই কৈছে তেওঁ হ'ল জ্ঞানী, যি ইতিমধ্যেই জ্ঞানী আৰু মোৰ সৈতে সহবাস কৰিছে, মোৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি হি ইজ লিভিং ইন কনভাৰচেশ্যন উইথ মি। ভাৰত মহাসাগৰৰ তলত যিমান বোকা আছে, সেই সমস্ত বোকা ভাৰতবৰ্ষৰ 30 কোটি মানুহে হাতত তুলি লয় আৰু তোমালোকৰ পাশ্চাত্য দেশবোৰৰ মুখত ছটিয়াই দিয়ে। তেতিয়াও তোমালোকে আমাক যিমান অন্যায় কৰিছা তাৰ কোটি ভাগৰ এভাগো কৰা নহব। এই কথা স্বামীজীয়ে ভাৰতবৰ্ষত কোৱা নাই, আমেৰিকাত কৈছে। কৌপিনধাৰী, হাতত AK-47 লৈ যোৱা নাই, কমণ্ডলো লৈ গৈছে। আৰু আজি 2019 চনৰ আণৱিক ক্ষমতা সম্পন্ন ভাৰতবৰ্ষত তেনেকুৱা কোনোবা যুৱক আছে নে নাই মই নাজানো। মই মাত্ৰ এটা উদাহৰণ দিছো যে স্বামীজীক পালে মোৰ জীৱন কি ধৰণে ৰূপান্তৰিত হব। মই মাত্ৰ এটা সাধাৰণ উদাহৰণ দিছো। মই চিকাগোৰ বিষয়ে মই বহলভাৱে ক'বলৈ বিচাৰিছিলো, কিন্তু যথেষ্ট দীঘলীয়া হ'ব, মই নকওঁ। মাত্ৰ মই মহাযোগী শ্ৰী অৰবিন্দৰ এটা মাত্ৰ উদ্ধৃতিৰে তেওঁ সমস্ত কথা কৈছে। চিকাগোৰ বিষয়ে শ্ৰী অৰবিন্দই মাত্ৰ এষাৰি বাক্যৰে যিখিনি কথা কৈছে, যদি আমি হৃদয়ঙ্গম কৰিব পাৰো, শ্ৰী অৰবিন্দই কৈছে যে বিবেকানন্দৰ বিদেশ যাত্ৰা, কৈছে বিবেকানন্দৰ বিদেশ যাত্ৰা সমগ্ৰ জগতৰ বাবে প্ৰথম দৃষ্টিগোচৰ নিদৰ্শন যে ভাৰতবৰ্ষ কেৱল মাত্ৰ বাচি থাকিবৰ বাবে জাগি উঠা নাই, ভাৰতবৰ্ষ জয় কৰাৰ বাবে জাগি উঠিছে। আৰু মই শেষত কৈছো, এইটোতেতো সকলো কথা আছে উল্লেখ। তাৰ বাহিৰে ভাৰতবৰ্ষক তেওঁ চিকাগোৱে আমাক কি দিছিল?
সেই সময়ৰ প্ৰয়োজনীয় দুটা আটাইতকৈ প্ৰধান বস্তু চিকাগোৱে ভাৰতবাসীক দিছিল, যি দুটা বস্তুৰ কিন্তু মহত্ব আমি এতিয়া উপলব্ধি কৰিব নোৱাৰিম। যদি অনুসন্ধানসকলে সেই সময়ৰ বাতৰি কাকতসমূহ অধ্যয়ন কৰে তেতিয়া তেওঁলোকে হৃদয়ঙ্গম কৰিব পাৰিব। স্বামীজী যেতিয়া ৰামকৃষ্ণ পৰমহংসৰ মহাসমাধিৰ পিছত 6 বছৰ ভাৰতবৰ্ষক ভ্ৰমি ফুৰিছিল, কিয় ভ্ৰমি ফুৰিছিল? বহুতে ক'ব খোজে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে, ইংৰাজৰ বিৰুদ্ধে এটা সশস্ত্ৰ সংগ্ৰাম কৰাৰ বাবে ৰজাৰ লগত আলোচনা কৰি ফুৰিছিল। আমি সেই বিষয়ে খবৰ নাজানো, কিন্তু তেওঁ 6 বছৰ ভাৰতবৰ্ষ পৰিভ্ৰমণ কৰি দেখিবলৈ পালে স্বাধীনতা এটা নিদ্ৰিত জাতি, এটা হতোৎসাহিত জাতি, এটা জাতি মৃত জাতি। এই জাতিৰ বাবে স্বাধীনতা বহুদূৰ। জাতি মৃত হৈ আছে, জাতি হতোৎসাহিত হৈ আছে, জাতি নিদ্ৰিত হৈ আছে। এই জাতিৰ মাজত প্ৰথমতে প্ৰাণৰ সঞ্চাৰ কৰিব লাগিব, বাকী চব কথা পিছত। এই জাতিৰ মাজত প্ৰাণৰ সঞ্চাৰ কৰিব লাগিব। আৰু সেইবাবে চিকাগোৰ অসাধাৰণ সাফল্যই, বিবেকানন্দৰ চিকাগোৰ এই বিশ্ববিজয়ে অসাধাৰণ সাফল্যই ভাৰতবাসীক তেতিয়া আটাইতকৈ প্ৰয়োজনীয় দুটা সম্পদ দিছিল। সেই দুটা আছিল আত্মবিশ্বাস আৰু আত্মসন্মান। একমাত্ৰ চিকাগোৰ অসাধাৰণ সাফল্যই সমগ্ৰ ভাৰতবাসীক ৰাতাৰাতি জাগ্ৰত কৰি তুলিছিল। কাৰণ স্বামী বিবেকানন্দই একমাত্ৰ প্ৰথম ভাৰতৰ প্ৰতিনিধি, যিজনে ভাৰতবৰ্ষৰ সন্মানৰ লগত অলপ আপোচ নকৰাকৈ নিজৰ আত্মবলেৰে এই বৈদেশিক সন্মান অৰ্জন কৰিছিল। আৰু সেই বৈদেশিক সন্মানে ভাৰতবৰ্ষক তেতিয়া আত্মবিশ্বাসী আৰু আত্মসন্মানবোধ জগাই তুলিছিল, জাতি জাগ্ৰত হৈ উঠিছিল। আৰু এই কথাৰ যদি প্ৰমাণ কোনোবাই বিচাৰে সেই সময়ৰ বাতৰি কাকতসমূহ অধ্যয়ন কৰিলে তেওঁলোকে গম পাব।